হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভালে আছে। আৰু মোৰ আন এটা নতুন মিনি ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে 6টা আৰু জাষ্ট উঠিছোঁহে মই। তেনেহ'লে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইবিলাকে হ'ল দৈনিক কাম, পুৱাৰ পৰা উঠালৈকে গধূলিলৈকে। আৰু ৰাতিপুৱা উঠি কিনি বিছনাখন উঠোৱা, গধূলি আকৌ পৰা শোৱা, এইবিলাকে আৰু এতিয়া মই পিছফালৰ চোতালখন সাৰি লৈছোঁ। আগফালৰ চোতালখন চাফা হৈ আছে, কিন্তু পিছফালৰখন অলপ লেতেৰা হৈ আছে, তাকে চাফা কৰি লৈছোঁ। আৰু মই কামবিলাক ইমান খৰখেদাকৈ কৰিলোঁ নহয়, পূৰা গৰম উঠি গ'ল। এনেকুৱাকৈ ঘাম ওলালে, তাকে বোলো অলপ সকাই পেলাওঁ ফেনৰ তলত। আৰু এইফালে আহি গ'ল আলহী হঠাতে, তাইক কোনো খবৰ খাতি নিদিয়াকৈ গুচি আহিলে। আৰু এয়া হ'ল মোৰ আঁতৰণি, কাকো পথাৰৰ পৰা আহিছে। আৰু এইফালে মোলৈ লৈ আহিছে এইবিলাক গাজাবিলাক, আৰু দুইজনীয়ে বহি পূৰা আড্ডা মাৰি চাহ খাই আছোঁ। আৰু বহুত ভাল লাগিছে তাই অহাৰ বাবে। আৰু এতিয়া আমি গৈ আছোঁ ৰূপাই, আৰু আমি যিটো কোম্পানীৰ লগত জড়িত হৈ আছোঁ তাৰে মিটিং দিয়া হৈছে তাত। আৰু এইফালে আমাৰ দৰ্খাস্তক তিনিজনী উঠিব লগা হৈছে, কেনেকুৱা অৱস্থা হৈছে আৰু আমাৰ। আৰু এইফালে আমাৰ নিজৰ কৰ্মও কৰিছোঁ, আৰু মানুহৰ ঘৰত চাহৰ স্পেচিয়েল জুতিও লৈছোঁ। আৰু এইফালে দেখিছেনে, আমি খাই আছোঁ পায়স। ইমান টেষ্টি হৈছে নহয় পায়সখিনি, তাকে মই কৈ আছোঁ দাদাজনক বহুত ধুনীয়া হৈছে বুলি। আৰু এইফালে দেখিছেনে কিমান মৰম লগা কুকুৰ পোৱালীজনী। আৰু মোৰ দেখিলে কেলে জানো মই ৰ'ব নোৱাৰোঁ। আৰু এইফালে ভিতৰৰ ফালে আমাৰ মিটিং চলি আছে। আৰু মই এনেকুৱা কিয় জানো জীৱ জন্তু বুলি ক'লে মোৰ কিন্তু বহুত এটা আকৰ্ষণ আছে। আমি কোম্পানীটোৰ মিটিঙো মাৰি ফুৰিছোঁ, আৰু লগতে ফুলো যোগাৰ কৰি ফুৰিছোঁ। দেখিছেনে, এনেকুৱা চান্স লোৱা মানুহ নাই আৰু দেই। আৰু এয়া মোৰ লগত আছে আমাৰ কোম্পানীটোৰ লগতে জড়িত হৈ থকা সদস্যাসকল। আৰু এতিয়া আমি গৈ আছোঁ ডুমডুমা কলেজলৈ এটা বিশেষ কামত। আৰু এইফালে এতিয়া গৈ আছোঁ আমি লেডিজ জিম চেণ্টাৰলৈ। আৰু লেডিজ জিম চেণ্টাৰটো মই পিছত ভালদৰে আপোনালোকক দেখাম এটা নতুন ভিডিঅ' লৈ, কিন্তু আজি ভালদৰে নেদেখাওঁ। হেল্ল' এভৰিৱান, এতিয়া আমি ঘৰ পালোহি। আৰু এয়া ৰাতি অহাৰ কাৰণে বহিছোঁ মানুহজনৰ লগত। আৰু আজি ডাইনিং টেবুলত খোৱা নাই, আমি আজি খাইছোঁ টি টেবুলতে। মোৰ গাটো ইমান ভাল নহয়, মাতটো ইমান ক্লিয়াৰ ওলোৱা নাই, গম পাইছে না আপোনালোকে। আৰু মোৰ ভিডিঅ'টো চাগে আপোনালোকে নিশ্চয় ভাল পাব বুলি ভাবিছোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলত, আৰু ফ'ল' কৰি দিব ফেচবুক পেজত। তেনেহ'লে আকৌ লগ পাই আছোঁ এটা ধুনীয়া ভিডিঅ' সৈতে আপোনালোকক। আজিলৈ বাই বাই।